Devi, Mbak Devi. কি বললেন স্যার পানি বলে কোন একে আর উড়ে যায় দেখা রে অটো দুটা দিছো মু দুটা দিছো Hello everyone, welcome to my YouTube channel. কি খবৰ আপোনালোকৰ? আশা কৰোঁ নিশ্চয় ভাল। বহুত দিনৰ মূৰত মই এটা ভিডিঅ' বনাবলৈ লৈছোঁ আৰু যিহেতু আজি এটা স্পেচিয়েল ডে সো সেইকাৰণে ভাবিলোঁ এইটো মানে মেমৰি হিচাপে মই সাঁচি ৰাখিম বুলি আৰু সেইকাৰণে মই ভিডিঅ'টো আৰম্ভ কৰিবলৈ লৈছোঁ আমাৰ ঘৰৰ পৰা। সো আজি সেই স্পেচিয়েল দিনটো কেনেকৈ আমি পাৰ কৰোঁ গোটেইখিনি আপোনালোকক দেখুৱাই থাকিম। দিন মানে আচলতে এতিয়া গধূলি হ'ল, যিহেতু মোৰ ডিউটি আছিলে, ডিউটি কৰি মেলি আহি আমি আবেলি সময়ত আহিছোঁ আৰু দেৰিয়ে হৈ গ'ল আহোঁতে, যিহেতু অলমষ্ট 4:30-5টা বাজিলে। চ' ফ্ৰেছ হৈ লওঁগৈ, ড্ৰেছ চেছ কৰি লওঁ ভালকৈ, তাৰপিছত বাকীখিনি আপোনালোকক দেখুৱাই থাকিম। যিহেতু আজি বিশেষ দিন আৰু আজি হৈছে শিৱৰাত্ৰি, মহাশিৱৰাত্ৰি। আপোনালোক চবেই গম পাইছেই, যি আচলতে দিনৰ পৰা খুব সম্ভৱ শিৱৰাত্ৰি লগ্নটো আৰম্ভ হৈছে। মই ৰাতিপুৱাতে গৈ চাকি তাকি দি থৈ আহিলোঁ আৰু ইয়াতো মই ঘৰলৈ অহাৰ পিছত এতিয়া চাদৰ মেখেলা পিন্ধি আমাৰ ঘৰৰ থাপনাৰ সন্মুখত সেৱা কৰি আহিলোঁগৈ আৰু এতিয়া আমাৰ আজি বিশেষ দিনটো বাকী কামখিনি আগবঢ়াবলৈ লৈ আছোঁ। চ' ভিডিঅ'টোত আপোনালোকক গোটেইবোৰ দেখাম, আমাৰ ঘৰৰ সম্পৰ্কীয় মানুহবোৰো আহি আছে। চ' চাই থাকিব ভিডিঅ'টো। ছাৰপ্ৰাইজ বজাৰ কাম আছে যদি মই কষ্ট কৰি খোজকাঢ়ি লাগি কামেই কৰি থাকিলো, কামেই খোজকাঢ়ি কাম কৰি হেৰি কৰি আনা ভগৱানে সঁচাকে মোক শক্তি দিলেও একদম তাৰ সময়ত দুনিয়াজনৰ পৰা আহি আকৌ মই ইয়াত মানুহক কাম কৰি আছো। ধেমালি কথা। আগৰ ভিডিঅ' ক্লিপটোত কষ্ট কৰাৰ কথা কৈ থকা মানুহগৰাকী হৈছে মোৰ মৰমৰ শাহুমা। যোৱা বছৰ এইটো দিনতে যে আমাৰ বিয়াখন হৈছিলে আৰু সেই বিয়াত তেখেতৰ কিমান কষ্ট হৈছিলে, তেখেতৰ বুলিয়ে নহয় গোটেই ঘৰৰ মানুহখিনিয়ে কিমান কষ্ট হৈছিলে সেইবোৰ কথা তেওঁ কৈ আছে। আৰু আপোনালোকেতো জানেই যে নিজৰ ঘৰত এখন বিয়া হ'লে কিমান কষ্ট হয়। চ' সেয়াই আৰু ৰুম টুৰটো ভালকৈ দিয়া নাই, কাৰণ মানে ঠিক ঠাক হৈ থকা নাই, সেইকাৰণে আৰু কিছুমান তেনেকৈ ভাবি থৈছোঁ আৰু ডেক'ৰেশ্যন কৰিম বুলি। কিবা কিবি অলপ চলপ কৰা হৈছে, কিন্তু একদম ভালকৈ কৰা হোৱা নাই, যিহেতু বেছি সময় মানে আমাৰ ইয়াত থকা নহয়, যোৰহাটত থকা হয় আৰু সেইকাৰণে কিছুমান বাকী আছে আৰু ডেক'ৰেশ্যন ভালকৈ অলপ সজাই মেলি ল'ম বুলি ভাবিছোঁ। সজাই মেলি ল'লে ঘৰবোৰ থাকিও ভাল লাগে দিয়কচোন, নহয় জানো? যিহেতু আমাৰ শ্বিফ্ট ডিউটি থাকে, মানে মৰ্ণিং, ইভিনিং আৰু নাইট শ্বিফ্ট তেনেকৈ থাকে। চ' সেইকাৰণে আৰু আমাৰ অফ ডেইজো থাকে। চ' তেনেকৈ আমি মিলাই মেলি কামবিলাক কৰোঁ আৰু তেনেকেই মিলাই মেলি আমি ঘৰলৈও আহোঁ। চ' চবফালে টাইম দিব লাগিব, ফেমিলি টাইম দিব লাগিব, নিজকো টাইম দিব লাগিব, চাকৰিও কৰিব লাগিব। মানুহে জীৱনটো ভালদৰে চলাই নিবৰ কাৰণে গোটেইখিনি কামেই ভালকৈ কৰিব লাগিব। আলহী আমাৰ আলহী আহিছে। আলহী আহিছে না আছে থেংক ইউ। Devi, Mbak Devi. হেপী এনিভাৰ্চাৰী। এতিয়া কি বুলি কম? হেপী এনিভাৰ্চাৰী টু ইউ। টু ইউ নহ'ব এতিয়া, both of you। তাতে কোনো তালি নবজায় যে মই লাজ নবজায় খাবলৈ আহি হেৰি ভাবি গান ভাবি খাব নাযায় ইমান ডাঙৰ নহয়। অকণমান দেউতাই নাখায় হয় অকণমান বুলি কয় মুখখন ডাঙে পেলাব। ই অকণমান অকণমান দে কেনেকৈ
ভিডিঅ'টো চাই হয়তো গম পাইছে যে আজি আমাৰ বিয়াৰ এবছৰ সম্পূৰ্ণ হ'ল তাৰমানে আমাৰ এনিভাৰ্সাৰী ফাৰ্ষ্ট ইয়াৰ এনিভাৰ্সাৰী আৰু হেদিনাখনে শিৱৰাত্ৰি পৰিছে আৰু সেইকাৰণে আমাৰ মায়ে মানে ঘৰৰ ওচৰৰ মানুহখিনি আৰু আমাৰ ফেমিলি মেম্বাৰ্ছ সকলোকে মাতি মানে চাহ একাপ খুৱাইছে ভালকে আমাৰ দুলীয়াজনৰ মা দেউতাহঁতৰো আহিবলৈ বহুত মন আছিলে যেহেতু আমাৰ ফাৰ্ষ্ট ইয়াৰ এনিভাৰ্সাৰী সেইকাৰণে কিন্তু কিছুমান বিশেষ কাৰণবশতঃ তেওঁলোক আহিব নোৱাৰিলে কিন্তু ভাইটি মোৰ লগত আছে আৰু আমি সবেই মিলি একেলগে বহুত ধুনীয়াকৈ আমি এনিভাৰ্সাৰী দিনটো পাৰ কৰিলো আৰু যেহেতু শিৱৰাত্ৰি আছিলে সেইকাৰণে কেকটো কিন্তু এগলেছ আছিলে ইয়াতে কৈ থৈছো দেই কি বনাইছা আজি কি পনীৰ বনিব পনীৰ তৰকাৰী শিৱৰাত্ৰি স্পেচিয়েল বনাই ললো এতিয়া চবেই মামী আমি মামাও আহি গ'ল মামী আৰু মাহঁতে চবেই মিলি এতিয়া আমি খানা খাম খানা খাই আছা কেনেকুৱা বঢ়িয়া হৈছে গাইস আই ডোন্ট লাইক পনীৰ খানা পড়া है आज शिवरात्रि বাচ্চা পাৰ্টিৰ লগত মই খাবলৈ ষ্টাৰ্ট কৰি দিছোঁ আৰু বহুত লাইক কৰিছোঁ